Hello guys, nay fैलायबाय आंनि PAULUS blog YouTube channel नोंथां साफ्रोमखौबो बराय हरनाय थाबाय आंनि गोसो गोरबोनिफ्राय लोगोफोर सासे दिनै हिन्दु समाजनि हिन्दु सुबुं सासे बे ब्राह्मिना दिनै जिसु ख्रिस्टनि सोमोन्दै मा एसेबां खोथा बुंनो हाखो दिनै नोंथांमोना नायलांदो आरो नोंथाङा नायलाङोबा बुजिनो मोनगोन सासे ब्राह्मिना दिनै माबोरै बे जिसुनि खोथाखौ बुंनो हाखो। যীশু খ্ৰীষ্ট এটা ধৰ্ম নহয়, যীশু খ্ৰীষ্ট এটা ব্যৱস্থা, ঈশ্বৰৰ সৈতে মানুহৰ মিলন কৰা ব্যৱস্থা, এটা ৰাস্তা হয় তেওঁ, যি ৰাস্তাইদি গ'লে আমি ঈশ্বৰৰ সৈতে মিলিব পাৰোঁ। যোহান 14:6 তেওঁ নিজেই কৈছে, মানুহবিলাকে ভুল বুজি থাকে, সেইকাৰণে মানুহবিলাকক কৈ দিছে তেওঁ যে ময়ে সত্য, ময়ে পথ আৰু জীৱন, যিকোনে মোৰ যোগেদি যায় সেয়ে কি পাব? পিতৃ ঈশ্বৰৰ না লগত মোৰ যোগেদি নগ'লে কোনো পিতৃ ঈশ্বৰৰ ওচৰত যাব নোৱাৰিব। পিতৃ ঈশ্বৰৰ ওচৰত যোৱা ৰাস্তা তেওঁ হয়, সেইকাৰণে তেওঁ মধ্যস্থতাকাৰী। ঈশ্বৰৰ বাক্যত লিখা আছে প্ৰথম তিমথিয় 2:5 যে ঈশ্বৰ এজন আৰু মানুহ আৰু ঈশ্বৰ, সেই এজন ঈশ্বৰৰ লগত মধ্যস্থতাকাৰী এজন, তেওঁ মনুষ্য পুত্ৰ যীশু খ্ৰীষ্ট। হালেলুয়া। আপুনি ক'ত আছে, আপুনি ক'ত নাই, আপুনি কি কৰিছে, আপুনি কি কৰা নাই, সেইটো ঈশ্বৰে নাচায়, সেইটো ঈশ্বৰে নাচায়। ঈশ্বৰে চাই যীশু খ্ৰীষ্ট, ঈশ্বৰে চাই তেওঁৰ পানিছমেণ্ট, যীশু খ্ৰীষ্টই যিটো শাস্তি লৈছে জগতৰ কাৰণে, সকলোৰে কাৰণে যিটো শাস্তি তেওঁ ক্ৰুচত লৈ ল'লে, সেইটো চাই। সেইকাৰণে তেওঁ যিজনে বিশ্বাস কৰে সকলো শাস্তিৰ পৰা তেওঁ উদ্ধাৰ পায়। এমেন, এমেন। এইটো কিমান ভাল জীৱন হয়। আমি বহুত মানে ধৰ্ম বুলি ভাবি এইটোক বহুত গধুৰ কৰি দিওঁ, ধৰ্ম বুলি কৈ গধুৰ হৈ যায় না। ইমান ধৰ্ম আছেই, ইমান ধৰ্ম কৰিয়ে থাকোঁ। মোক মোৰ দেউতাই কৈছিলে তই ধৰ্ম ল'লি, মই বোলো কি হ'ব দে, কি ল'ম আৰু বন্দুক ল'ম নেকি ধৰ্ম নলয়। ভাল লাগিছে দাদা এইটো জীৱনটো, ভালটো লাগিছে, কিন্তু ধৰ্মটো লৈ ল'লি, ধৰ্মটো নল'লে ভাল আছিলে। মই বোলো এইটো ধৰ্ম নহয়, মই যীচুক গ্ৰহণ কৰিলোঁ, যীচুক, আৰু যীচুক গ্ৰহণ কৰাৰ যোগেদি মই ঈশ্বৰৰ সৈতে মিলন হ'লোঁ। যীচু ৰাস্তা হয়, সেই ৰাস্তাটো দি মই ঈশ্বৰৰ ওচৰ গ'লোঁ, আৰু ঈশ্বৰৰ ওচৰত যোৱাৰ কাৰণে আজি তুমি এইটো জীৱন পাইছা, নতুন সৃষ্টিৰ জীৱন। নহ'লে কিমান দিগদাৰী, পুলিচ আহে, ৰাতি আহে, দৰ্জা পাত উঠাই দিয়ে, উঠা তুমি বুঢ়া মানুহ, তুমি ৰিটায়াৰ্ড পাৰ্চন, ধৰি লৈ যায় তোমাক, ক'ত ঘূৰাই ফুৰাই, কিমান কষ্ট। মোৰ কাৰণে ওচৰ চুবুৰীয়াৰ কষ্ট। এতিয়া জীৱনটোতো ভাল লাগিছে অন্তত, হয় ভাল লাগিছে, অন্তত ভাল লাগিছে। সেইকাৰণে তথাপি অন্তত যিমান মানুহে যীশু খ্ৰীষ্টত বিশ্বাস কৰে, তেওঁত বিশ্বাস কৰে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে। যোহান 1:12 তথাপি যিমান লোকে যীশুত বিশ্বাস কৰিলে, তেওঁত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে, ক্ষমতা দিলে। হালেলুয়া। আপুনি ঈশ্বৰৰ সন্তান হোৱাটো দৰকাৰ, পৃথিৱীৰ মানুহবিলাক ঈশ্বৰৰ সন্তান হোৱাটো দৰকাৰ, কাৰণ গোটেই পৃথিৱীৰ মানুহে সেইটোৱেই বিচাৰে, ঈশ্বৰক বিচাৰে। আমি সেইকাৰণে ঈশ্বৰৰ লগত মানুহৰ মিলন কৰোৱা যীচুক দি দিব লাগে। আপুনি ঈশ্বৰক বিচাৰিছে। এজনে মোক সুধিছিলে তুমি বিদেশী ধৰ্ম ল'লা, মই বোলো নাই, মই ঈশ্বৰক ল'লোঁ। ঈশ্বৰটো আৰু কিবা দেশ বিদেশ আছে নেকি? ঈশ্বৰটো কিবা নাগৰিকত্ব আছে নেকি, চিটিজেনশ্বিপ? ঈশ্বৰটো এনেকুৱা নেকি, নাই তুমি BTRত মাটি কিনিব নোৱাৰিবা। ঈশ্বৰটো চবৰে ঈশ্বৰ হয়, ঈশ্বৰৰ কোনো দেশ নাই।